এই তলৰ ফাইলটোতে আছে চোৱাচোন ঐ আপোনালোক অকণমান ওলাই দিয়কচোন ওলাই যা তই কিয় ওলাব লাগে কিয় ওলাব লাগে শুনক চবকে গোটেই মান সন্মান শেষ কৰি থৈ আহিছে আপুনি কি হ'লনো ছাৰ কিয় লাগে আমি যে অলপ আগতে ডিচিপি ছাৰৰ নতুন অফিচটোৰ ইনগ্ৰেশ্যনত গৈছিলো এচিপি ছাৰে ফিটা কাটিছে এচিপি ছাৰে ফিটা কাটোতে এখেতে কৈছে এচিপি ছাৰ জিন্দাবাদ ওলাই গ'ল মুখেদি মেল মিটিং ধৰ্মঘট এইবিলাকত ডিউটি দি নাথাকো জানো আৰু বিশ্বাস কৰক ছাৰ ইমান ধুনীয়া ওখ পাখ মানুহ ফিটাডাল কাটিছে মই এচিপি ছাৰ জিন্দাবাদ বুলি কৈছো কাষতে বৰা কলিতা আছে বোলো সিহঁতেও দিব চাগে জিন্দাবাদ কোনেও মুখেৰে নেমাতিলে নহয় চবকে আপোনাৰ নিচিনা মুখ্য বুলি ভাবিছে নেকি নেক্সট টাইম ওলাব আৰু মোৰ লগত কিন্তু এটা কথা এইটো আমাৰ ভাল লাগিছে ইমান ডাঙৰ অফিচাৰ আমাৰ বেহাৰবাৰী পুলিচ কেইটাক যে পাহৰা নাই মাতিছে হয় নে নহয় বেহাৰবাৰী জিন্দাবাদ জিন্দাবাদ এইটোকে সিহঁতে নকলে কাৰণে ফচিলো এইবাৰ পূজা কেনি আহিল কেনি গ'ল গমেই নাপালো ঘৰ ডিউটি আৰু এইটো কলগ্ৰহটো এইটো দেউকা দুখন ভাঙি লৈছে ডিউটি নথকাৰ সময়ত সেইটোৰ লগত ডিউটি মাৰোতেই গৈছে মণি এইয়া যাব হৈছে তাই একো নাই মণিয়ে কি হ'লনো এই কোল্ড ক্ৰীমটো দিয়াচোন কেলে লাগে কেলে লাগে দেখা নাই শৰৎকাল নামিছে হিম পৰিছে ছালবিলাক টানি আছে ঘহো আজি এনেকেই যাওকচোন কিয় এনেকে যাম মণি মুখত ক্ৰীম ঘঁহি গলেহে হয় জানো নহয় কিয় ক্ৰীম ঘঁহি যায় বেছি হৈছে অকণ দেও টানি আছে মুখখন পুলিচৰ মুখত ক্ৰীমে শোভা নেপায় এই ঘাম থাকিলেহে ভাল দেখি বাৰু হ'ব তই ভাল নেদেখিলেও হ'ব তেতিয়াহ'লে কোনে ভাল দেখিব লাগে আছে আমাক ভাল দেখা মানুহ আছে অৰি গাঁৱৰ পৰা আনা খাটি সৰিয়হৰ ঘঁহি যাওক ভাল লাগিব তই এসোপা মূৰত ঘঁহি ৰ'দত বহি থাক আজি মিটিংখন কাৰ ঘৰত দিছে শইকীয়ানী বাইদেউ ঘৰত চাহ মিঠাই খাম আকৌ দেই কৈ থব ঠিক আছে মই সময়ত পাই যামগে দিয়ক এই অকণমান ক্ৰীম এইখিনি জেগাত ঘঁহিবলৈ কিয় নিদিয়া মিঠাতেলটো দামী বস্তু আপুনি ঘঁহি যাওকচোন মই ভাঙোন মাছ নেকি এইটো ৰ'দত তই যে মিঠাতেলত ডুবাই মোক ভাজিবলৈ ওলাইছ আপুনি কিয় চুপতি কৰি আছে দেৰি হ'ব যা মই এটা কথা বুজি পোৱা নাই ক্ৰীম ময়ে আনি দিছো আকৌ মোকে ঘঁহিবলৈ নিদিয় এখন কেনেকুৱা আইন আপুনি ফেশ্বন শ্ব'লে নেযায় নহয় ডিউটি মাৰিবলৈহে যাব যাওক মণি বা ইমান সন্দেহ ক্ৰীম অকণ ঘঁহিবলৈ নিদিয়ে সঁচাকে দেই মোৰ ৰঙেই আজি বৈৰী মণি কি কৰিছা এইডালৰ লগত পইত্য খোজুৱাইছে এইডালে খজুৱাই নেকি খোজুৱাই দিয়কচোন অকণ ক'ত খজুৱাইছে ইয়াত তাত কেনেকে খজুৱাম প্লাষ্টাৰ আছে তেতিয়াহ'লে এখন হাতত দিয়ক আকৌ বোলে সেইখন হাত খজুৱাইছে এখনত আম পালেই হৈছে চাওঁ মানে কোনখিনিত খজুৱাইছে কোনখিনিত এইখিনিত নেকি অকণ ওপৰলে এইখিনিত আৰু অকণ ওপৰলে সেইফালে চাই কিয় কৈ আছা এইখন হাততহে খজুৱাইছে আম এখনতহে পাম থেই এইটো লোৱা নিজে খজুৱাই থাকা টেবলেট খাব লাগিব দেই চাহ এই ভালে আছে আছো তুমি ভাল পাইছা নাই আমিনো কি আৰু এঠেঙীয়া মানুহ আপোনাৰ বন্দুকটো আছেনে আছে এইটো গুলি আছেনে আছে কাম দিয়েনে গুলিকেইটাই চাহ কিয় নিদিব পইচা মানুহে যে গুলি লাগে কষ্ট পায়নে চেক চেকাই এই গুলি দুটা মোক দিবনে চাহ কি কৰিবা নহ'লে আপুনি মাৰক ইয়াত এটা ভৰিত এটা বেছি বিষাইছে নহয় ছাৰ বহুত খজুৱাইছে অশান্তি পাই গৈছে তোমাৰ উপাধিটো ভাল লাগে ইংটিপি হয় মই মানে কাৰ্বি মহিলাসকলৰ উপাধিবোৰ মন কৰিছো এতিয়া তোমাৰ এই ইংটিপি যেনেকৈ ৰংহাং পি এই পিটো মানে থাকেই হয় যদি মেলসকলে ইংটি লিখে তেতিয়াহ'লে ফিমেলসকলে ইংটিপি লিখে ঠিক তেনেদৰে
মেলসকলে যদি ৰংহাং লিখে ফিমেলসকলে ৰংহাং পি লিখে মানে আপোনাৰ পিটোৱে ফিমেলসকলক বুজায় ইয়া বঢ়িয়া বঢ়িয়া নাইচ এই একচুৱেলি উপাধিবোৰৰ বহুত কথা থাকে মই মানে উপাধিবোৰৰ ওপৰত এটা ৰিচাৰ্চ কৰি আছো আণ্ডাৰগ্ৰাউণ্ড তলে তলে ৰিচাৰ্চ কৰিছে ইয়া ৰিচাৰ্চ ইজ মাই হবি কি কৰি আছা বুবাই এই চুৱেটাৰ এটা গুঠি আছো চা এইটো সূতাৰ চুৱেটাৰ ভাল হয় নহয় নগেনি বাইদেউ লৈ আহিছিল সূতা আকৌ লগতে লৈ গুচি গ'ল আচ্ছা আৰু এয়া শলা অঁ তেতিয়াহ'লে আৰু এইবাৰ ঠাণ্ডা দিনত মই চুৱেটাৰ নিকিনো আৰু নালাগে চা মই গাতে গুঠি দিম বাহ শিলঘাট মৰাপাট কলক ভাল চেলেঞ্জ দিছ হাতখনৰ জোৰ আহিছেনে নাই আগতকে আহিছে চা ভৰিখনৰ এয়া চাওক দুখ লগা নাই এইবাৰ পূজাত এইখন হাতেৰে জেলেপি এখন উঠাব নোৱাৰিলি গুড অটপালি কমাই কৰিবি দে গুড ছাৰ কিবা লিখি আছে আমাৰনো আপোনাৰ নিচিনা ক'ত ফ্ৰী টাইম আছে টাইম পাছ কৰি থাকিবলৈ একোজ নেমাৰিলে মানে শান্তিয়ে নাপায় মাৰক মোকেই মাৰক কলৈ গৈছিল এই আমাৰ ইংটিপিৰ লগত কিবা বিশেষ মেটাৰ এটা ডিছকাশ্যন কৰি আছিলোঁ তাইৰ লগতে কৰিব আৰু থানাৰ বাকীসকলেতো আপোনাক বুজি পায়েই নতুন ছোৱালীজনীকে বিশেষ মিনিংলেছ কথাবিলাক কৈ থাকক আপুনি কথাটোতো শুনক খোজকাঢ়ি দিলো যে ভাল লাগি গ'লো খোজকাঢ়ি দিলা মানে ভাবিছো আমি এতিয়া মনে দিয়ে খোজকাঢ়ো মনে দিয়ে দৌঁ ভাবিছিলাহে কল্পনা কৰিছিলা মানে অঁ বলা ঔষধ খাব লাগিব দেই ছাৰ মই ৰিচাৰ্চ কৰি পালোঁ আমাৰ উপাধিবোৰৰ এটা হিষ্টৰী থাকে এটা মিনিং থাকে পাতক মোৰ কাম আছে এটা মিনিং থাকে এতিয়া চাব মোৰ উপাধিটো হৈছে খাটনিয়াৰ যিসকল লোকে ৰজাক খাটনি ধৰিছিলে এতিয়া মোতকে আৰু খাটনি ধৰা মানুহ কোন হ'ব পাৰে গম পালেনে খাটনি ধৰিছিলোঁ এনে মই শুনা মতে আকৌ ৰজাৰ দিনত যিবিলাক খাট বা পাম আছিল তাৰ ৰখীয়াসকলকহে খাটনিয়াৰ বুলিছিল আপুনি কোৱাটোৱে মই অলপ শুদ্ধকৈ কৈ দিছোঁ এতিয়া খাৰঘৰীয়া আপোনাৰ উপাধিটো মানে যিসকলে খাৰঘৰ ৰখিছিল সেইসকলক খাৰঘৰীয়া বুলিছিল উপাধি মতে গ'লে আপুনিতো এতিয়া গেটলৈকে আহিব লাগে আপুনি যাওকচোন কাম কৰক যাওক ছাৰ আপোনাৰ লগত উপাধিৰ কথাবিলাক শুনি ভাল লাগিছে চাচোন আমি ইমান দিন ক'ত লুকাই আছিলো আচ্ছা বাইলুং বাইদেউৰ উপাধিৰ অৰ্থ কি বাইলুং ৰজাৰ দিনত যিসকলে পূজা পাৰ্বণ কৰিছিল তেওঁলোকক বাইলুং বুলি কৈছিল এতিয়া আমাৰ গাৰ্গ গৰ্গমুনি ঋষি ইফালে আমাৰ ৰাকেশ হাজৰিকা সি হ'ল 1000জনৰ ওপৰত গম পালি পালো এতিয়া মই ভাবিছো কালিলৈৰ পৰা আমি মানুহখিনিয়ে উপাধি অনুযায়ী কাম কৰিম ছাৰ খাৰঘৰৰ ৰখীয়া হ'ব বাইলুঙে পূজা পাৰ্বণ কৰিব গাৰ্গে থানাত তপস্যা কৰিব হে মজা হ'ব কিন্তু কাইলৈৰ পৰা আপোনালোক মোৰ মতে চলিব লাগিব তই কিহৰ কিটো মই আপোনালোকৰ ওপৰৰ